হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে জানে যে মই তেজপুৰত ফায়াৰ এমাৰ্জেঞ্চি ছাৰ্ভিচত কৰ্মৰত। যিহেতু মই তেজপুৰত ৰুম লৈছোঁ দুজন লগৰ লগত, সেইটোকে মই অকলে দুইজনে ভাত বনাই খাব লাগে। আজি ছাগলীৰ মাংস আনিছোঁ। কেনেদৰে আমি ছাগলীৰ মাংস বনাই খাওঁ আপোনালোকক দেখাওঁ, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। কেৰাহীটো বহাই দিছিলোঁ, গৰম হৈছে। ইয়াত এতিয়া মই মিঠাতেল দিছোঁ। সকলোবোৰ ৰেডি কৰি লৈছিলোঁ। এয়া আদা, ৰহুন আৰু শুকান জলকীয়া পিচি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, জ্বলা কাটি লৈছোঁ, কেঁচা জলকীয়া। মাংসখিনিত হালধি, নিমখ, অলপ মছলা সানি লৈছোঁ। তেলখিনি গৰম হৈছে, এতিয়া ইয়াত পেষ্ট আৰু কেঁচা জলকীয়া সানি দি দিম। পিঁয়াজখিনি অলপ এনেকৈ ভাজিব লাগিব, তেতিয়ালৈ মানে অলপ গল্ডেন কালাৰ নহয়। এতিয়া মই মাংস আৰু আলুখিনি একেলগে ভাজি ল'ম। অলপ টাইম ভাজিব দিম, সিজিব লাগিব, সেইকাৰণে ঢাকনিখন মাৰি থ'ম অলপ টাইম। ছাগলীৰ মাংস সিজোতে বহুত টাইম লাগে, সেইকাৰণে মই যিটো চিমত দি পেলাই অলপ ঢাকনিখন দি লৈছোঁ। ঢাকনিখন নামালোঁ। এতিয়া ইয়াক অলপ লৰাই থাকোঁ। ইয়াত মছলা দিব লাগিব, হালধিও দিব লাগিব। মই মছলাখিনি দি লওঁ বাৰু। এয়া মিট মছলা দিলোঁ, সেইটো নিজৰ অনুযায়ী দিলে হয়, যোনে যিমান খাই ভাল পায় মছলাটো। এতিয়া গৰম মছলা দিলোঁ। এতিয়া এনেকৈ অলপ লৰাই থাকিব লাগিব, মছলাটো যাতে গোটেইখিনি মাংসত ভালদৰে মিক্স হৈ যায়। হালধিও দি দিওঁ। এনেকৈ লৰাই থাকিব লাগিব অলপ টাইম। গৰম পানী কৰি লৈছোঁ, গৰম পানী অলপ দি দিওঁ। গৰম পানী কৰি লৰাই দিম। এতিয়া ইয়াত আদা ৰহুন সানি পিচি লোৱা সানি একেলগে দি দিম। এতিয়া ভালদৰে ইয়াক মিক্স কৰাই দিম। এতিয়া আৰু অলপ পানী দিম। এতিয়া ইয়াত পানী অলপ দি দিম বেছিকৈ। গৰম পানী দিছোঁ। এতিয়া ইয়াত ধনিয়াৰ পাত দিম। এয়া মাংসৰ আঞ্জা হৈ গ'ল। কেনে হৈছে বাৰু খাৱাৰ টাইমত গম পাম। আমাৰ ভাত খোৱা হৈ গ'ল। এতিয়া আমি টোপনি যাম। ৰাতিপুৱা দৌৰিব উঠিব লাগিব। আঁঠুৱা টানি লোৱা হ'ল। বাই বাই, গুড নাইট।